হেল্ল' নমস্কাৰ, মই মুছানী মইনাছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি লক্ষী পূজা গ'ল, আজি হ'ল কাতি বিহু আৰু কাতি বিহুৰ দিনা ৰাতিপুৱা চাকি ধূপ লগাই এয়া মায়ে পিঠা বনাইছে। আমি দুইটাই চাহ খালোঁ আৰু আজি দুটা কেকৰ অৰ্ডাৰ আছিলে, কেক দুটা কমপ্লিট কৰিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ শোভাযাত্ৰালৈ বুলি। আমাৰ ইয়াত কাতি বিহু অলপমান সুকীয়া ধৰণে হয়, সেইকাৰণে মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যাম শোভাযাত্ৰালৈ। ক'ত যাওঁ, কি কৰোঁ, কেনেধৰণে হয় সকলো দেখুৱাম আৰু এয়া চাওক সকলোৱে ঘৰে ঘৰে ৰাস্তাত বাটতে এয়া কলপুলি ৰুইছে আৰু আমাৰ নিচেই ওচৰতে নামঘৰটি। আমাৰ নামঘৰলৈ আমি আহিলোঁ, সকলোৱে সাজি কাচি আহিছে শোভাযাত্ৰালৈ যাবলৈ বুলি আৰু এয়া হ'ল গোঁসাই, এতিয়া নিব গোঁসাই ফুৰাবলৈ। এনেকুৱা পৰিৱেশ মই আগতে দেখা নাছিলোঁ, হোলীতো ইয়াত এনেকুৱাকৈ হয় যদিওবা এইবাৰ মই শোভাযাত্ৰালৈ যাম আৰু খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে, নতুন এটা অভিজ্ঞতা। আৰু এয়া মোৰ লগত আছে খুৰাৰ ছোৱালী আৰু বাৰ ছোৱালী, আমি ওলালোঁ আৰু এয়া হ'ল ইস্কনৰ হৰে কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে 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 ৰাম সকলোৱে গ'লগৈ গোঁসাই ঘূৰাবলৈ আৰু মই আধা ৰাস্তাৰ পৰা ঘূৰি আহি আমাৰ পদূলিৰ এয়া কলপুলিত চাকি ধূপ লগাই দিছোঁ আৰু আমাৰ বাটেও আহিল গোঁসাইলৈ আৰু মই গোঁসাইক আদৰিছোঁ আৰু সেৱাও লৈছোঁ। খুব ভাল লগা পৰিৱেশ এটা, খুব ভাল লাগিছে। তাৰপিছত আকৌ আহিলোঁ নামঘৰলৈ, ইয়াত হ'ব প্ৰসাদ বিতৰণ আৰু পায়স দিব আৰু সেয়া গ্ৰহণ কৰিলোঁ। ইয়াত কাতি বিহুত ভাত নাখায় আৰু ঘৰত কোনোৱে, এয়া নামঘৰতে প্ৰসাদ খোৱা হয়। তাৰপিছত আহিয়ে দেউতা, মই, ভাগিন মিলি এয়া তুলসী ৰুলোঁ আৰু এতিয়া লাহে লাহে হ'ল গধূলি আৰু এয়া ভাগিন ছোৱালীজনী আমাৰ মৰমৰ মইনা আৰু এয়া মুনুৰ লগত মিলি মই ধুনীয়াকৈ চাৰিওপিনে চাকি দিলোঁ। ইয়াত কাতি বিহুতেই দিৱালীৰ নিচিনাকৈ চাৰিওপিনে লাইট চাকি জ্বলাই আৰু ময়ো তুলসীৰ তলত চাকি ধূপ লগোৱাৰ লগতে কলপুলিৰ তলতো চাকি ধূপ লগালোঁ আৰু আমাৰ বাটতে চাওকচোন কি ধুনীয়া পৰিৱেশ। এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত এয়া মই আমাৰ ঘৰত তাত যে আগতে ভিডিঅ'ত দেখিছেই চাগে আপোনালোকে, এনেকৈ তুলসীত সজাইছিলোঁ। ইয়াতো মই তুলসী এনেকৈ ৰুই কিনে চাকি ধূপ লগাই দিলোঁ আৰু প্ৰত্যেকটো ঘৰতে চাকি ধূপ লগোৱাৰ লগতে মন্দিৰত চাকি ধূপ লগাই এখন শৰাই দিলোঁ, গোহালি ঘৰত আৰু গেৰেজত মিলি এখন শৰাই দিলোঁ আৰু মোৰ ঘৰৰ ৰুমত এখন থাপনা আছে, তাতো এখন শৰাই দিলোঁ, বাকী সকলোতে চাকি দিলোঁ। আমাৰ তাত 12খন শৰাই মানে 12টা দোনাত দিয়া হয়, যদি ইয়াত তেনে নিয়ম আছেনে নাই নাজানো। মই 3টা দোনাহে পালোঁ আৰু 3টা দোনাত 3 ঠাইত শৰাই দিছোঁ আৰু বাকী চাকি লগাই দিছোঁ। তাৰপিছত আমি আকৌ ওলালোঁ গধূলি নামঘৰলৈ বুলি, এয়া শৰাইলৈ ওলাইছোঁ, নামঘৰত শৰাই দিছোঁ, চাকি দিছোঁ। আমি বা আৰু ভণ্টিজনী এনেকৈ আমি গোটেইকেইটা ওলালোঁ। এয়া হ'ল ৰিজু বা মানে আপোনালোকে কেতিয়াবা মোৰ ভিডিঅ'ত দেখিছেই চাগে, আমাৰ ঘৰত যে ৰাতিপুৱা মোক সহায় কৰি দিবলৈ আহে। আৰু এইফালে আছে গোঁসাই, এয়া গোঁসাই আৰু এইফালে চাকি ধূপ লগাই মই শৰাইখন আগবঢ়াই দিলোঁ আৰু এয়া সকলোৱে বহি লৈছে। এতিয়া হ'ব বন্তি প্ৰজ্বলন, এটা খুব ধুনীয়া পৰিৱেশ।
নামঘৰত বিশিষ্ট ব্যক্তিসকলে আৰু গাঁৱৰ ৰাইজে মিলি সকলোৱে চাকি লগাই দিলে আৰু খুব ধুনীয়াকৈ হৰিধ্বনি দিয়া হয়। ময়ো এইবাৰ প্ৰথমবাৰ পালোঁ। তাৰ ফলত এইখন হৈছে কইনা দৰাৰ নাও কিবা গধূলি এইখন মেলি দিছে। তাৰোপৰি মন্দিৰৰ চৌপাশ খুব ধুনীয়াকৈ সজাই তুলিছে আৰু আমি উপভোগ কৰিলোঁ। আৰু এতিয়া ভাত খাবলৈ আহিলোঁ। গধূলিৰ পৰা ভাত দিছে ইয়াত, যিহেতু ৰাইজে দিনটো ভাত খোৱা নাই। তাৰপিছত নাম চুমি বৰা আৰু এজন নাম আহিছিলে নাম আৰু আমি আকৌ আহি গ'লোঁ ঘৰলৈ। আজি কাতি বিহুৰ খুব ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখুৱালোঁ। আজি হ'ল দ্বিতীয়টো দিন। আমাৰ পেহীহঁত মাহঁত আহিছে। আহি আমাৰ ঘৰৰ পৰা নামঘৰলৈ লৈ আহিলোঁ। ইয়াত আমি পকৰা খালোঁ আৰু ইয়াত আহি পোৱাৰ পিছত লাড্ডু আৰু দিছে চাহ, আৰু মাহঁত বাহঁতো আহিছে। অকণমান সকলোকে দেখুৱাই দিছোঁ। আৰু এতিয়া আছে আৰু ইয়াৰ মামীহঁত আহিছে। কৰিশ্মা নাথৰ নাম অলপ দেখুৱাই দিছোঁ আপোনালোকক। দুদিনীয়া কাৰ্যসূচীৰে এয়া আমাৰ অঞ্চলটোৰ কাতি বিহু। আপোনালোকে চাগে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এটা নতুন অভিজ্ঞতা মোৰ কাৰণে। আৰু সেইদিনা যে গোসাঁই ফুৰাব নিছিলে, সেইদিনাখনে এটা নামঘৰলৈ বুলি গোসাঁই লৈ আহিছে অইন এটা নামঘৰৰ পৰা, আৰু আজি সেয়া থৈ আহিলে। আৰু আহি কিনে গাঁৱৰ ৰাইজে এয়া নাচ গান কৰিছে, ভগৱানৰ নাম গুণানুকীৰ্তন কৰিছে। আৰু নামৰ শেষত গোসাঁই থৈ আহি এয়া ভগৱানৰ গুণানুকীৰ্তন হ'ল। আৰু তাৰপিছত এতিয়া হ'ব প্ৰসাদ বিতৰণ, আৰু তাৰপিছত হ'ব মহাভোগ বিতৰণ। এয়া মহাভোগ আজি ৰাতিৰ সাজ দিছে আমাৰ শহুৰ দেউতাই, আৰু আমি এয়া মহাভোগ গ্ৰহণ কৰিলোঁ। আৰু আজিও আছিলে এটা কেকৰ অৰ্ডাৰ। মই কেকৰ অৰ্ডাৰটো কমপ্লিট কৰি মই মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। আমাৰ কাতি বিহু চাই কেনে পালে, ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।